নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ অসমী চেনেললৈ। আজি আপোনালোকক এনে 10খন দেশৰ নাম ক'ম যি পৃথিৱীৰ ভিতৰত সৰ্বস্থানত আছে কৰোনা আক্ৰান্ত দেশ হিচাপে। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম স্থানত আছে আমেৰিকা মহাদেশ। বৰ্তমান এই দেশত 1.72 মিলিয়ন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ৰিকভাৰ হৈছে 3,65,000 আৰু মৃত্যু হৈছে 1 লাখতকৈও অধিক লোক। দ্বিতীয় স্থানত আছে ইটালী। ইটালীত আক্ৰান্ত সংখ্যা 2,31,000 আৰু ৰিকভাৰ হৈছে 1,45,000 আৰু 32,955 জন এতিয়ালৈকে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তৃতীয় স্থানত আছে স্পেইন। স্পেইনত 2,37,000 আক্ৰান্ত আৰু 1,50,000 বৰ্তমান উদ্ধাৰ হৈছে আৰু মৃত্যুৰ সংখ্যা 27,170 জন। 4 নম্বৰ স্থানত আছে জাৰ্মানী। জাৰ্মানীত আক্ৰান্ত সংখ্যা 1,81,000 আৰু ৰিকভাৰ হৈছে 1,64,000 আৰু মৃত্যু বৰ্তমানলৈকে 8,431 জনলৈ বৃদ্ধি পাইছে। ছয় নম্বৰ স্থানত আছে ফ্ৰান্স। ফ্ৰান্সত 1,46,000 লোক আক্ৰান্ত আৰু ৰিকভাৰ হৈছে 65,000 ওপৰত আৰু মৃত্যু হৈছে 28,530 জন। 7 নম্বৰ স্থানত আছে ইৰাণ। ইৰাণত 1,42,000 লোক আক্ৰান্ত আৰু ৰিকভাৰ হৈছে 1,11,000, মৃত্যু 7,000তকৈও অধিক লোক হৈছে। 8 নম্বৰ স্থানত আছে ইউনাইটেড কিংডম। ইয়াত 2,65,000 লোক আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা 37,000তকৈও অধিক লোক। 9 নম্বৰ স্থানত আছে ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডত 30,000তকৈও অধিক লোক কনফাৰ্ম হৈছে আৰু ৰিকভাৰ্ড 28,000তকৈও অধিক আৰু মৃত্যু 1,650 জন হৈছেগৈ। 10 নম্বৰ স্থানত আছে তুৰ্কী। তুৰ্কীত আক্ৰান্ত সংখ্যা 1,59,000তকৈও অধিক, ৰিকভাৰ বৰ্তমান 1,22,000 হৈছে আৰু মৃত্যুৰ সংখ্যা 4,397লৈকে জনা গৈছে। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।